হেল্ল' হেল্ল' দাদা ভনী ক দাদা আমাৰ কলেজ কালিৰ পৰা বন্ধ দিছে ভাবিছোঁ কাইলৈ ঘৰলৈকে যাওঁ হয় নেকি মই তোক ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ মোৰো গুৱাহাটীলৈ যাব লগা আছে ইণ্টাৰভিউ এটাৰ কাৰণে হয় নেকি পিছে তই আহিলে কাৰ লগত থাকিবি নাই মই অকলে নাথাকোঁ মোৰ লগত লগৰ ছোৱালীজনীও যাব হ'ব দে তই কাইলৈ আহিবি হ'ব চাবিটো মিনুখুৰী হাততে দি থৈ যাম হ'ব ঐ ৰিয়া উঠ 8টাতে ৰেলৰ টিকেট কৰা আছে দেৰি হৈ যাব তইনো ইমান ৰাতিপুৱাই টিকেট কৰিব লাগেনে সোনকাল কৰ ৰ গৈছোঁ তইনো ইমান ৰাতিপুৱা 8টা বজাতে টিকেট কৰিব লাগেনে নাই দাদাও কালিলৈ গুৱাহাটীলৈ আহিব ইণ্টাৰভিউ এটাৰ কাৰণে ইফালে ঘৰতো মানুহ নাই ৰ মই মুখখন ধুই আহোঁগৈ যা সোনকাল কৰ ঐ মই ৰেডি হৈ গ'লোঁ যাওঁ বৈ বল দেৰিয়ে হ'ল তহঁতৰ গাঁৱত একো গাড়ী চাড়ী নচলে নি খোজকাঢ়ি ভাগৰ লাগি গৈছে পালোহি আৰু বল নহয় জানো হোষ্টেলৰ পৰা আহিলি নেকি হোষ্টেলৰ পৰা আহিলো মোৰ লগত এই পখিলাজনী কৰ নুচুকাবি অভদ্ৰ নেকি তোমালোক মোৰ লগৰ হয় আই কি খোজ চাবা তৰা আহিলি আহিলো বেগটো দে যাওঁ দে ল বল তহঁতৰ গাঁৱৰ ল'ৰাবোৰ ইমান বেয়া নে আগতে জনাহেঁতেন নাহিলোহেঁতেন মই ইমান বেয়া বুলি চব ল'ৰা আকৌ এনেকুৱা নহয় দেই হয় নেকি হয় আকৌ তৰা তোৰ লগৰজনী ইমান যেন খঙত আছে কিয় ৰাস্তাতে ৰমেনহঁতে জোকালে তাইক ধেমালিতে সেইকাৰণে জ্বলি পকি আছে সেইটো কথা সিহঁত তেনেকুৱা ল'ৰা নহয় এইকিনে ধেমালিহে কৰিলে চাগে মই ধেমালি বুজি নেপাওঁ হ'ব বল এতিয়া বল তহঁতৰ চাবিটো যেন তাত ওলমাই থৈ যোৱা আছে বেগটো নমোৱা এতিয়া কি বেগটো ময়ে নমাই দিব লাগিব নেকি তোমাৰ নেলাগে মই নিজে নমাই ল'ম নোৱা আকৌ তহঁতি ৰ মই যাম ঘৰত মোৰ বহুত কাম আছে মানে যাৱে নে লগৰজনীৰ লগত তই চিনাকি হলি জানো লগৰজনীৰ লগত এই লগত চিনাকি ভালকে হলো আৰু দে আৰু চিনাকি কৰাব নালাগে হেল্ল' মোৰ কোনো ইচ্ছা নাই তোমাৰ লগত চিনাকি হ'ব মোৰো নাই তহঁতি ৰ মই যাম কাইলৈ আহিবি আকৌ দেই হ'ব দে কাইলৈ মই আহিম বাৰু যা তই আহি পাই গলিহে নেকি সিহঁতে অহা গম পাইহে আহিলো গোটেইজনী একেবাৰে সাজি কাচি কিনো সাজি কাচি আহিলো হ'ব বাৰু তই যা মই যাওঁ মোৰ কাম অলপ আছে কি হ'ল তোমাৰ ভূত দেখা নিচিনা ইমান আচৰিত হলা যে মুখত এসোপা যিহে গঢ়ি থৈছা ভূততকৈ তোমাক দেখিবলৈ পাতৰ লাগিছে মই ভূত নি হয় আকৌ হেল্ল' এয়া ফেষ্টিয়েল হয় হ'ব তহঁতি কাজিয়া লাগি থাকিব নালাগে তই মুখখন ধুই যা আৰু তই বহ চাহ ল তোৰ লগৰজনী মাথাটো অলপ ক্ৰেক আছেনে বাৰু এডাল মই ৰেডি যাওঁ বল তৰা চাওঁ এইফালে কথা এটা আছে কি হলো এইফালে তোৰ লগৰজনী আমাৰ লগত এইবোৰ কাপোৰ পিন্ধি যাব নেকি তাই এইবোৰ এনেকৈয়ে পিন্ধে তাই টাউনতো এনেকৈ পিন্ধে এতিয়া গাঁৱলীয়া কাপোৰ ক'ত পিন্ধিব সেইদিনা যে ল'ৰাকেইটা জোকাইছিলে
মই হলে আকৌ আজি ৰিক্স ল'ব নোৱাৰো। তহঁতি দুটাই মোৰ কথা কি পাতি আছ? নাই নাই ব'ল এতিয়া। ব'লা ব'লা যাওঁ। ঐ গাঁওখন আগতকে বহুত সলনি হ'ল দেই। আমাৰ যেন সি বাঁহৰ দলংখন আছিলে এতিয়া কাঠৰ বনালে নহয় দলংখন। সেইখন বনালে নেকি? ঐ দলংখন চাওঁগে ব'ল। এতিয়া নাযাওঁ আৰু সন্ধিয়া হ'ল, কাইলৈ যাম। ঠিক আছে দে। তহঁতৰ গাঁওখন সঁচাই বহুত ধুনীয়া, কিন্তু ল'ৰাবোৰহে। ল'ৰাবোৰৰ কথা তেনেকে নকবা দেই। কমেই কি কৰিবা? লাগি এনে নল'বা আকৌ। হ'ব হ'ব, তহঁতে আৰু কিমান কাজিয়া লাগি থাক। ব'ল ব'ল যাওঁ ব'ল। ঐ তই যে এনেকৈ গাঁৱতে ঘূৰি আছ, আমাৰ ঘৰলৈ নেযাওঁ নেকি? নহয় গাঁৱত ঘূৰি ফুৰি থাকোঁতে তহঁতৰ তালৈ যাবলৈ টাইমে হোৱা নাই। নালাগে দে যাব। তহঁতৰ ঘৰলৈ যেনিবা যামেই, তই খোৱাবিনো কি? কাইলৈ যাম নহয় দে, নহ'লে তয়ে ব'ল আমাৰ ঘৰলৈ। মাক কৈ অহা নাই নহয়। মই মাক কৈ দিম ব'ল। কি হ'ল? কি হ'ল তোৰ? ভৰিটো মুচুকাই খালো এইখিনিতে। যাব পাৰিবি নে? অলপ ধৰচোন। হ'ব পাৰিম আৰু। ঠিক আছে ব'ল। তৰা তই ভৰি বিষ ভাল পাইছনে বাৰু? ভৰি বিষ ভাল পালি নে? পাইছো অলপ অলপ। আৰু তোৰ বাকী লগৰজনী ক'ত গ'ল? তোৰ ওচৰত থাকিব লাগে নে ক'ৰবাত কথা পাতি আছে চাগে? আছে ভিতৰতে, ফোনত মাকৰ লগত কথা পাতি আছে। আৰু আজিতো তহঁতি ফুৰিব যাব নোৱাৰিবি চাগে? মই নোৱাৰো, কিন্তু তাইক লৈ যাবি, ঘৰত আমনি পাইছে বৰ। তাইৰ লগত? মই হ'লে তাইৰ লগত যাব নোৱাৰো দেই, চিধা কথা। মইতো ৰেডিয়ে হৈ আছো। আৰু এইবোৰ কি কাপোৰ পিন্ধিছে? এইবোৰ কাপোৰ পিন্ধিলে মই হ'লে যাব নোৱাৰো দেই লগত। তেনেহ'লে কি পিন্ধিম? চাদৰ মেখেলা আছে নহয়, চাদৰ মেখেলা পিন্ধা আকৌ। কি চাদৰ মেখেলা? মোৰ ওচৰত চাদৰ মেখেলাও নাই আৰু মই পিন্ধিবও নাজানো। তুমি নাজানা কি হ'ল? আছে নহয়, পিন্ধাই দিব আকৌ। তৰা পিন্ধাই দিবি যা এক চাদৰ মেখেলা। তইনো তাইৰ লগত ইমান কিয় লাগি থাক? তই সেইবোৰ কথা বাদ দে, যা তই তাইক কাপোৰযোৰ পিন্ধাই দিবি আৰু মই বাহিৰত ৰখি আছো, যা। অৰুণ ৰেডি হ'ল, যা তহঁতি এতিয়া। চাদৰ মেখেলা সাজতে বহুত ধুনীয়া লাগিছে কিন্তু। হেল্ল', কি ভাবি আছা? একো ভবা নাই, হ'ব এতিয়া যাম বোলা। কিহত যাম? কিহত যাম মানে ইয়াতে যাব লাগিব আকৌ। মই এতিয়া তোমাৰ কাৰণে ডাঙৰ ডাঙৰ গাড়ী আনিব নোৱাৰো নহয়, ব'লা। মই কথাটো এনেই সুধিছোহে কিবা। সুধিছো মানে, এতিয়া যাম বোলা। হ'ব হ'ব যা এতিয়া। তহঁতি দুটা আকৌ ৰাস্তাত লাগি নাযাবি হত দেই। হ'ব হ'ব, মই কাজিয়া লাগি নাথাকো নহয়, এহে মোৰ লগত কাজিয়া লাগি থাকে। এতিয়া মইহে কাজিয়া লাগিলো। হ'ব বহা বহা বহা। যাম যা যা। ইমান চুপচা পুচা কোৱা আকৌ কিবা এটা। কি ক'ম? তোমালোকৰ ঘৰত কোন কোন আছে? মা, পাপা, ভাইটি আৰু মই। তোমালোকৰ? মা, দেউতা আৰু মই। এইটো ঢোলৰ মাত নহয় জানো? হয়। ক'ত বজাইছে? সি ঘৰটোত বজাই আছে, যাবা নেকি? যাওঁচোন ব'লা। ব'লা ব'লা, মোৰ লগৰে হয়, ব'লা আহা। বিকাশ বিকাশ। অৰুণ ভিতৰলৈকে আহ। নাই ভিতৰলৈ নাযাওঁ, তই চকী দুখন ইয়ালৈকে লৈ আহ, ইয়াতে বহিম। প্ৰীতি যোৱাচোন, চকী দুখন লৈ আহা। দে
বহা তই ইয়াতে আছহি মানে বিকাশ দাই মাতিলে সেইকাৰণে আহিল। পিছে এওঁ কোন? এই আমাৰ গাঁৱত যে তৰা তাই হোষ্টেলৰ লগৰ ছোৱালী হয় মানে তাই ভৰিত দুখ পালে যেন আহিব পৰা নাই মই ফুৰাব আনিব লগা হৈছে। ঐ তৌ তৰা ওচৰলৈ এপাক যাবি? মই যাম বুলি ভাবিয়ে আছিলোঁ। ইয়াৰ পৰা মই তালৈকে যাম। তৌ ভাল ভৰ দুপৰীয়াখন ঢোলটো বজাই থাকিব পাৰিছ দেই। কি কবি আৰু বহুত দিন হ'ল ঢোলটোকে বজোৱা নাই, আজি নে চাপা বজাই চালো। আকৌ এবাৰ বজাচোন, মই শুনো অলপ। হয় নেকি? বজোৱা এ বজোৱা। বজা বজা বজা। আমি তেনেকৈ বহুত সময় কথা পাতিলোঁ। তাইও মোক তাইৰ মনৰ বহুতখিনি কথা ক'লে, ময়ো তাইক ক'লোঁ। তুমি ছোৱালীৰ লগত বহুত লাগি থাকা নহয়, বাৰু তোমাক কেনেকুৱা ছোৱালী লাগে? মোৰনো কি আৰু, তোমাক মই কৈছোৱে নহয়, মোৰ মা দেউতা আৰু মই ঘৰত অকলে। মা দেউতাৰ লগত মিলিব পৰা আৰু আমাৰ গাঁৱৰ লগত মিলিব পৰা এজনী গাঁৱলীয়া ছোৱালী হ'লে ভাল আৰু তোমাৰ কোৱাচোন? মোক প্ৰত্যেকটো ক্ষেত্ৰতে ফেষ্টিভেলত ড্ৰেছ আনি দিয়া আৰু মোক নিজৰ মতে চলিবলৈ দিয়া হ'লেই হ'ল। ঠিক আছে হ'ব দিয়া, এতিয়া যাওঁ ব'লা। ব'লা। তৰা, তহঁতৰ এই যে অৰুণ ল'ৰাটো ইমান বেয়া নহয়। ল'ৰাটো বেয়া নহয় বাৰু, কিন্তু কথাহে অলপ বেছিকৈ কয়। হেই তাইৰ কথা মই ইমান কিয় ভাবি আছো? মই তাইক ভাল পাই পেলাইছো নেকি বাৰু? অ' হেল্ল', অকলে অকলে কি ভাবি আছা? ভাবি আছো আৰু কিবা এটা, কিয়নো? আৰু তুমি ইয়ালৈ কাৰ লগত আহিলা? অকলে আহিলো আকৌ। তুমিয়েচোন কৈছিলা গাঁৱৰ ল'ৰাবোৰে তোমাক জোকাই থাকে বুলি, এতিয়া আহিবলৈ ভয় লগা নাছিলে? হ'ব হ'ব, মই ইমান ভয়াতুৰ নহয়। মোক কল নকৰিলা কেলে? মই লৈ আহিলোহেঁতেন নহয় তোমাক। ঠিক আছে, তুমি মোক নাম্বাৰটো দিবা, মোৰ ফুৰিব মন গ'লে মই তোমাক ফোন কৰিম। হ'ব নাম্বাৰটো লৈ ল'বা, এতিয়া যাওঁ ব'লা, ঘৰত থৈ আহিমগৈ তোমাক। ব'লা। ঘূৰ 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 ঘূৰ। ঐ এফিলা, অ হেল্ল'। হেল্ল' অৰুণ, অ কোৱা। কি কৰি আছা? মই এই মৰণা ঘূৰাই আছিলো। কালিলৈ তুমি দলঙৰ সিপাৰৰ ৰাস্তাটোলৈ আহিবাচোন। অ কাইলৈ? মোৰ কথা এটা ক'বলগীয়া আছে। কাইলৈ ময়ো তোমাক বহুত ডাঙৰ কথা এটা ক'বলগীয়া আছে, লগ কৰিম বাৰু দিয়া কাইলৈ। অ ঠিক আছে ঠিক আছে, এতিয়া মোৰ কাম আছে, মই তোমাক কাইলৈ লগ কৰিম হ'ব? ঠিক আছে দিয়া। মই তাইক আজি মোৰ মনৰ কথা চব কৈয়ে দিম। য়েছ, তাক আজি প্ৰপ'জ কৰিয়ে দিম।
মই তাইক ভাল পাবলৈ সুধোঁ নে নুসুধোঁ বাৰু? মই জানো তাক প্ৰপ'জ কৰোঁগৈ। তাইতো নিজৰ মতে চলিব বিচৰা ছোৱালী হয়, আৰু মই তাইক প্ৰথম দিনাই চাদৰ মেখেলা আছে নহয়, চাদৰ মেখেলা পিন্ধা আকৌ, চাদৰ মেখেলা পিন্ধাইছিলোঁ। সিটো কৈছিলে তাক গাঁৱৰ লগত মিলিব পৰা। মা দেউতাৰ লগত মিলিব পৰা আৰু আমাৰ গাঁৱৰ লগত মিলিব পৰা এজনী গাঁৱলীয়া ছোৱালী হ'লে ভাল আৰু। মোক প্ৰত্যেকটো ক্ষেত্ৰতে ফেষ্টিভেলত ড্ৰেছ আনি দিয়া আৰু মোক নিজৰ মতে চলিবলৈ দিয়া হ'লেই হ'ল। তাই জানো মোক ভাল পাব? সি জানো মোক একচেপ্ট কৰিব জানো? বাদ দে। বাদ দে। ঐ আহিলি? ঐ মই ঘৰলৈ যাওঁ, মোক বাছৰ ওচৰত থৈ আহিবি ব'ল। ঘৰলৈ কিয়? মোৰ ঘৰত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল। ৰহ মই অৰুণক ফোন এটা কৰোঁ। নালাগে, তাক ফোন কৰিব নালাগে, প্লিজ সোনকালে যাওঁ ব'ল। হেল্ল' অৰুণ, তই ক'ত আছ বাৰু? মই এফালে আছিলোঁ, কচোন কিয় বাৰু? এই ৰিয়া যাবলৈ ওলাইছে, অলপ থ'বগৈ লাগিছিলে। কি? তই পাৰিলে আহচোন। কিয় যায় কৰিব তাই? জানো তাইৰ ঘৰত কিবা প্ৰব্লেম হৈছে চাগে, তই আহচোন পাৰিলে। ঠিক আছে মই গৈ আছোঁ ৰ। অঁ ঠিক আছে আহ। মই ৰেডি, যাওঁ ব'ল। ব'ল ব'ল, চাওঁ বেগটো মোক দে। ঐ বেগটো মই লৈছোঁ দে। ঐ তৰা এই কেলেও ঘৰ যাগৈ? তাইৰ ঘৰত কিবা প্ৰব্লেম হৈছে বোলে। ঐ তহঁতে যাচোন, মই ৰিয়ালৈ কিবা বস্তু দুটামান আনি লওঁ। সোনকালে আহিবি কিন্তু দেই। ঐ কি হ'ল আজি ইমান চুপচাপ আছা যেন? তুমিওতো মনে মনে আছা। তোমালোকৰ ঘৰত কিবা কি প্ৰব্লেম হৈছে তোমাৰ? নাই, একো হোৱা নাই। আজি কিবা কথা ক'ম বুলি কৈছিলা নহয়? বাদ দিয়া, এনেই কৈছিলোঁ। তুমিওতো কিবা ডাঙৰ কথা আছে বুলি কৈছিলা। ক'বলৈতো বহুত কথা আছিলে, কিন্তু বাদ দিয়া এতিয়া। ব'লা তোমাক থৈ আহোঁগৈ হা। ঐ শুনা, কি কোৱা? মই তোমাক ভাল পাওঁ অ'। কি? কিন্তু মই তোমাক ক'বলৈ ভয় কৰি আছিলোঁ, কিয়? কাৰণ মই তোমাক সেই চহৰৰ ল'ৰা নিচিনাকৈ ৰাখিব নোৱাৰিম, আৰু তোমাক দামী দামী কাপোৰ সেইবোৰ দিব নোৱাৰিম তোমাক। ময়ো তোমাক ভাল পাওঁ, মোক সেইবোৰ একো নালাগে, মই কেৱল তোমাৰ হ'ব বিচাৰোঁ। ঐ কি কৰিছা? এৰা মানুহে দেখিলে কি হ'ব? মানুহে দেখিলে দেখক, মই কাৰোবালৈ ভয় কৰিছোঁ নেকি?